অনুশীলনী 13.2 5 নম্বৰ অংকত দিয়া আছে উলটি থকা শংকু আকৃতিৰ এটা পাত্ৰ আছে ইয়াৰ উচ্চতা হ'ল 8 সেন্টিমিটাৰ আৰু মুক্ত হৈ থকা শীৰ্ষভাগৰ ব্যাসাৰ্ধ 5 সেন্টিমিটাৰ ইয়াৰ কাণলৈকে চপচপীয়াকৈ পানী ভৰোৱা হ'ল যেতিয়া 0.5 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ গোলাকাৰ কেইটামান সীহৰ গুলি পাত্ৰটোত ভৰোৱা হ'ল পাত্ৰৰ 1/4 পানী ওলাই পৰিল পাত্ৰটোত ভৰোৱা সীহৰ গুলিৰ সংখ্যা নিৰ্ণয় কৰা 5 নম্বৰ অংকটো কৰি দিয়া আছো ইয়াত এটা শংকু ওলোটাকৈ ৰখা হৈছে শংকুটোৰ ব্যাসাৰ্ধ দিয়া আছে 5 সেন্টিমিটাৰ আৰু শংকুটোৰ উচ্চতা হ'ল 8 সেন্টিমিটাৰ এই শংকুটোত 0.5 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ কিছুমান সীহৰ গুলি ভৰাই দিয়া হ'ল ভৰাই দিয়াৰ পিছত ইয়াৰ পৰা 1/4 অংশ পানী ওলাই পৰিল এতিয়া এই শংকুটোত কিমানটা গুলি ভৰোৱা হ'ল আমি এই সংখ্যাটো নিৰ্ণয় কৰি উলিয়াব লাগে ইয়াত ধৰো সীহৰ গুলিৰ সংখ্যা equal to n প্ৰশ্ন মতে n into প্ৰতিটো গুলিৰ আয়তন equal to যেহেতু ইয়াৰ পৰা 1/4 অংশ পানী ওলাইছে গতিকে 1/4 into শংকুটোৰ আয়তন n into প্ৰতিটো গুলিৰ আয়তন প্ৰতিটো গুলি গোলাকাৰ আকৃতিৰ গতিকে আমি গোলকৰ যেটো আয়তনৰ সূত্ৰ আছে আমি এটো ব্যৱহাৰ কৰিম 4/3 পাই ক্যাপিটাল R দিছো ইয়াত ক্যাপিটাল R কিউব ইকুয়াল টু 1/4 into 1/3 পাই R স্কয়ার h এটা ছাত্ৰ-ছাত্ৰীসকলে চোৱা সমান চিহ্ন ইফালেও পাই আছে সমান চিহ্ন ইফালেও পাই আছে গতিকে দুয়োটা পাই ৰাইট সাইড আৰু লেফট সাইড দুয়োটা পাই কেনসেল গল গতিকে ইয়াত থাকিল n into 4/3 আৰু মান আছে 0.5 গতিকে 0.5 into 0.5 into 0.5 equal to 1/4 into 1/3 into R square ইয়াত আছে 5 into 5 into 8 এতিয়া মই এইফালে যিখিনি ৰাহি আছে এইখিনি আমি সমান চিহ্নৰ ইফালে লৈ যাম n equal to 1/4 into 1/3 into 5 into 5 into 8 এই গুটিখিনি ইয়াত তলত আহি যাব 4/3 into 0.5 into 0.5 into 0.5 equal to 1/4 into 1/3 into 5 into 5 into 8 divided by 4/3 into ইয়াৰ পৰা আমি দশমিক উঠাই দিম 5/10 into 5/10 into 5/10 এতিয়া আমি এই দুয়োটা লাইন এতিয়া আমি পূৰণ হিচাপে পাতিম 1/4 into 1/3 into 5 into 5 into 8 into ইয়াত তলত যিখিনি সংখ্যা আছে হৰ হিচাপে এইখিনি ওপৰত যাবগৈ আৰু লব যিখিনি আছে এইখিনি হৰ হৈ যাব ইয়াত 3 into 10 into 10 into 10 divided by মই একেটা লাইনত লিখি দিছো 4 into 5 into 5 into 5
এতিয়া আমি ইয়াক কাটাকাটি কৰিম। এইটো 5, এইটো 5, এইটো 5, এইটো 5 কেঞ্চেল। ইয়াত 4 2 গ'ল আৰু এইটো 3, এইটো 3 কেঞ্চেল গ'ল আৰু এইটো 5, ইয়াত 2 গ'ল, 2 4 2 গ'ল, এইটো 2 কেঞ্চেল গ'ল। ইয়াত থাকিল অকল 10 into 10 equal to 100 টা। অৰ্থাৎ ইয়াত অংকটোৰ ভিতৰত যিমানটা গুলি সোমাইছে গুলিৰ সংখ্যা হ'ব 100 টা। অৰ্থাৎ শিশুৰ গুলিৰ সংখ্যা equal to 100 টা।